আপুনি যদি বিবাহিত মহিলা আৰু 2025 চনত ধন শান্তি আৰু পতিৰ দীৰ্ঘায়ু বিচাৰে তেনেহলে এই শাওন মাহত আপুনি কেৱল 7টা সহজ নিয়ম মানক। ইয়াৰ ফলত আপোনাৰ সকলোবোৰ পৰিৱৰ্তন আপুনি নিজে দেখিবলৈ সক্ষম হ'ব। এবাৰ মাত্ৰ চেষ্টা কৰি চাওক, গোটেই বছৰ আপোনাৰ টকা আৰু সংসাৰত সৌভাগ্য পৰিৱৰ্তন হোৱা দেখা পাব আৰু লগতে আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই 7টা পদ্ধতি জানিলে আপুনি সঁচাকৈ আচৰিত হৈ পৰিব আৰু ইয়াৰ ফলাফল দেখি পেলাও আপোনালোকে আচৰিত হৈ পৰিব। দৰাচলতে শাওন মাহ ভগৱান শিৱৰ পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই মাহত শিৱ পূজা কৰিলে পতিৰ দীৰ্ঘায়ু হয়, সংসাৰত সুখ আৰু ধনৰ অবিৰাম আহ্বান ঘটে। গতিকে বিশেষকৈ বিবাহিত মহিলাসকলে এই মাহটো অলৌকিক ফলদায়ক বুলি প্ৰমাণিত হয়। গতিকে আপোনালোকে এবাৰ মাত্ৰ এইবোৰ নিয়ম পালন কৰি চাওক। প্ৰথম কামটো হৈছে সোমবাৰে উপবাস পালন কৰা। প্ৰতিটো সোমবাৰে উপবাসে থাকক, কেৱল ফল মূল খাই শিৱৰ নাম লওক। এই উপবাস কৰিলে আপোনালোকৰ পতিৰ ৰোগ, আপোনালোকৰ ঘৰৰ বিপদ আৰু দুৰ্ভাগ্য সকলোবোৰ আঁতৰি যাব আৰু ইয়াৰ আপোনালোকে প্ৰভাৱ লাহে লাহেকৈ গম পাই থাকিব। 2 নম্বৰ কামটো হৈছে শিৱলৈ বেলপাত, গাখীৰ আৰু গংগাজল অৰ্পণ কৰক। বেলপাত, গংগাজল আৰু গাখীৰেৰে শিৱক অভিষেক কৰিলে আপোনালোকৰ সৌভাগ্যৰ দুৱাৰ মুকলি হয় আৰু বেলপাতত যদি আপোনাৰ পতিৰ নাম লিখি অৰ্পণ কৰে তেনেহ'লে আশীৰ্বাদ আপোনালোকৰ 10 গুণ বৃদ্ধি পাব। গতিকে যদি আগতে এনেকুৱা কাম কৰি পোৱা নাই তেনেহ'লে এইবাৰ কৰি চাওক, দেখিব যে ইয়াৰ অলৌকিক যিবোৰ ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে। 3 নম্বৰ কামটো হৈছে শিৱগৌৰীৰ একেলগে পূজা কৰক। গৃহস্থীৰ সুখৰ বাবে শিৱগৌৰীৰ পূজা অত্যন্ত ফলপ্ৰসূ হয়। গতিকে এটা ৰঙা সূতাৰে শিৱগৌৰীক বান্ধি সুখ সম্পদ কামনা কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সংসাৰৰ উন্নতি দেখা পাব আৰু দুহাত জোৰ কৰি শিৱগৌৰীৰ আগত প্ৰাৰ্থনা কৰিলে আপোনালোকৰ বাবে বহুতো সুখৰ দুৱাৰ মুকলি হ'ব। 4 নম্বৰ কামটো হৈছে আৰতিৰ সময়ত শিৱৰ সন্মুখত দীঘল দীপ জ্বলোৱা। ঘিউৰ দীপ জ্বলোৱাটো ঘৰৰ দুখ আঁতৰাই। গতিকে শাওন মাহৰ সোমবাৰে সন্ধ্যাবেলা আপুনি শিৱৰ ওচৰত ঘিউৰ দীপ জ্বলাওক। ইয়াৰ ফলত ঘৰৰ দুখ আঁতৰি যাব আৰু লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। ইয়াৰ ফলত আপুনি বিশেষ ফল লাভ কৰিব পাৰিব। 5 নম্বৰ কামটো হৈছে সোমবাৰে আপোনালোকে দান কৰিবলৈ যত্ন কৰক। শাওন মাহৰ প্ৰতিটো সোমবাৰে দুখীয়াৰ মাজত আপুনি চাউল, দালি, তেল আদি দান কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰৰ যিবোৰ কঠিন সমস্যা আছে সেইবোৰ সমাধান হোৱা দেখা পাব। গতিকে আপোনালোকে সোমবাৰে শিৱক জল অভিষেক কৰাৰ পিছত বাহিৰত যিবোৰ আপোনালোকৰ দুখীয়া মানুহ পাব তেওঁলোকক কিবা নহয় কিবা দান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে দেখিব যে বহুতো পৰিৱৰ্তন লাভ কৰিছে। 6 নম্বৰ কামটো হৈছে পতিৰ নামত আপোনালোকে ৰুদ্ৰাক্ষ পৰিধান কৰক। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে পতি পত্নীৰ সম্পৰ্ক মধুৰ হয় আৰু লগতে ঘৰৰ পৰিৱেশো আপোনালোকৰ সুখদায়ক হৈ পৰে। আৰু ৰুদ্ৰাক্ষ পৰিধান কৰাৰ সময়ত আগতে আপোনালোকে গাখীৰত তিয়াই থ'ব, তাৰপিছত সোমবাৰে ধাৰণ কৰিব। আৰু ৰুদ্ৰাক্ষ একমুখী বা 5মুখী ধাৰণ কৰাটো আপোনালোকৰ বাবে উত্তম হ'ব। 7 নম্বৰ কামটো হৈছে শিৱৰ কাহিনী বা শিৱৰ মহিমা পাঠ কৰাটো। শাওন মাহৰ প্ৰতি সোমবাৰে ৰাতিপুৱা শিৱৰ পুৰাণ এটা কাহিনী পাঠ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু সন্তানৰ বাবে মংগল আৰু ধনৰ পথ মুকলি কৰিব আৰু আপোনালোকে ঘৰতো বহুতো শান্তি অনুভৱ কৰিব, যাৰ ফলত আপোনালোকে জীৱনত যিবোৰ দুখ দুৰ্দশা আছিলে সেইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। মাত্ৰ এই সহজ 7টা নিয়ম আপোনালোকে পালন কৰি চাওক, আপোনাৰ সংসাৰৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হ'ব আৰু ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰিলে আপোনালোকৰ ভাগ্যৰ দুৱাৰো সদায় মুকলি হ'ব আৰু আপোনালোকে শিৱৰ সৈতে এটা ভাল সম্বন্ধ গঢ়ি তুলিব পাৰিব আৰু আপোনালোকৰ জীৱনত এক অলৌকিক পৰিৱৰ্তনো আহিব। ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত আপোনালোকৰ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ধন্যবাদ।